পৰাজয় তিতা নহয় যদি আপুনি গিলিব নোৱাৰাকৈ স্মাৰ্ট হয়। এদিন নহয় এদিন আমি সকলোৱে বিফলতাৰ সন্মুখীন হ'মেই। আমি যিমানেই জীৱনত ৰিস্ক ল'বলৈ ইচ্ছা কৰিম সিমানেই আমি বিফল হ'ম। গতিকে এই বিফলতাক শেষ বুলি নাভাবি নিৰ্দিষ্ট প্ৰক্ৰিয়াটোৰ এটা অংশ হিচাপে ভাবি কাম কৰি গ'লেই এদিন সফলতাক চুবলৈ পাৰিম। নিজৰ মনটোক শাসন কৰক, নহ'লে এই ওলোটাই আপোনাক শাসন কৰিব। নিগেটিভ আৰু সন্দেহ নিয়ন্ত্ৰণ কৰি যেতিয়া আপুনি আপোনাৰ মনটোক শাসন কৰিব দেখিব, তেতিয়া আপুনি আপোনাৰ পৃথিৱীখনকেই শাসন কৰি আছে। চেষ্টা কৰা বন্ধ নকৰালৈকে আপোনাক কেতিয়াও কোনেও হৰুৱাব নোৱাৰে। মই চেষ্টা কৰিম আৰু পাৰিম, এইটো মনোভাৱ ৰাখি কাম কৰি গ'লে জীৱনৰ সকলো বাধাকেই নেওচি আগবাঢ়ি যাব পাৰিব। আৰু যেতিয়ালৈকে আপুনি চেষ্টা নকৰে তেতিয়ালৈকে আপুনি নাজানে আপুনি কি কৰিব পাৰে। চিন্তা কৰাটো আমাৰ হাতত থকা আটাইতকৈ ডাঙৰ শক্তিসমূহৰ ভিতৰত অন্যতম শক্তি। কেৱল এই চিন্তাবোৰ পজিটিভ ৰাখিলেই সফল জীৱন এটা পাবলৈ সক্ষম হ'ব। বেয়া পৰিস্থিতিত আপুনি কৰিব পৰা আটাইতকৈ সাহসী আৰু চতুৰ কামটোৱেই হ'ল ক্ষমা কৰা। ক্ষমাই দুজন মানুহক উপকৃত কৰে, ক্ষমা কৰোতাজন আৰু ক্ষমা গ্ৰহণকাৰীজন। গ্ৰহণকাৰীজনে ক্ষমাক সন্মান জনাই পিছলৈ তেনেকুৱা ভুলৰ পৰা আঁতৰি থকাৰ প্ৰেৰণা লাভ কৰে, আৰু ক্ষমা কৰোতাজন নিজেই এজন মহান ব্যক্তি হিচাপে সমাজত খ্যাতি লাভ কৰে। আপুনি আপোনাৰ নিজৰ ভাগ্যৰ মালিক। আপুনি হয়তো সদায় আপোনাৰ পৰিস্থিতি আৰু পৰিৱেশ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, কিন্তু আপুনি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া সদায় আপোনাৰ নিয়ন্ত্ৰণৰ ভিতৰত থাকে। মানুহৰ ঈৰ্ষাই নিজকে ভক্ষণ কৰে, আৰু যদি আপুনি ইয়াক আপোনাৰ জীৱনত সুমুৱাই লয় তেন্তে ই আপোনাক কেতিয়াও শান্তিৰে জীয়াবলৈ নিদিয়ে। পৰিস্থিতিৰ ফলত আপুনি বেয়া বা ভাল হ'ব পাৰে। আপোনাৰ মনোভাৱ সদায় আপোনাৰ ওপৰত নিৰ্ভৰশীল। পৰিস্থিতি যিয়েই নহওক কিয় নিজকে সোঁৱৰাই দিয়ক যে আপোনাৰ হাতত এটা পচন্দ আছে। আপুনি বিচৰা ফলাফল পোৱাটো আপোনাৰ ওপৰত নিৰ্ভৰশীল। যিসকলে খুব কমেইহে ভুল কৰে তেওঁলোকে নতুন উদ্ভাৱনত খুব কমেইহে উজতি খায়। ভুলবোৰে এইটোৱেই প্ৰমাণ কৰে যে আপুনি চেষ্টা কৰিছে, সৃষ্টি কৰিছে আৰু আৱিষ্কাৰ কৰিছে। প্ৰতিটো সফলতাৰ কাহিনী, প্ৰতিটো পূৰ্ণ জীৱনত ভুলৰ প্ৰয়োজন। আমি হয়তো ভুলবোৰক বুজাব পাৰোঁ যে আপুনি কিবা এটা ভুল কৰিছে, কিন্তু সঁচা কথা ক'বলৈ গ'লে ইয়াৰ অৰ্থ হ'ল আপুনি কিবা এটা সঠিকভাৱে কৰিছে। নিজকে হেৰুৱাই পেলোৱাতেই আপুনি নিজকে বিচাৰি পায়। জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল আপুনি কোন সেইটো আৱিষ্কাৰ কৰা। আৰু দ্বিতীয়টো তথা তাতোকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল আপুনি যি পায় তাক লৈ সুখী হোৱা।